তো গাইজ আমি যাব লাইছো এতিয়া আমি যাওঁ তো বলক বলক গাইজ যায় উৰি উৰি যাওঁ আকাশত ঘৰৰ আপুনি কি মোক নেদেখাই নেকি? আপোনাৰ দেখিব পাহৰো না আপুনি মোক দেখাওক লওক। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আমি আজি জন্মদিন খাবলৈ যাম। গাইজ আপোনালোকে ভাবিছে কি জানি কাৰ জন্মদিন খাব যাম? গাইজ তাৰমানে আমাৰ এজন খুৰা আছে, মানে এজন বুলি ক'ব নোৱাৰি, আছে কেইজনমান। তো গাইজ তাৰে এজন খুৰাই তাৰমানে আমাক মাতি গৈছে যে আমাৰ মুনুৰ জন্মদিনত তোমালোকে আহিবা। তো গাইজ আমি যাম। এবাৰ মুনুজনী ফটোটো চাই লওকচোন গাইজ, আপোনালোক একদম মানে ভাল লাগে চাই লওক। গাইজ তো আমি এই আপুনি যে ফটোখন দেখিলে এই মুনুজনীৰ তাৰমানে আজি জন্মদিন আছে। তো গাইজ আমি সেই জন্মদিন খাব যাম। তো গাইজ আপোনালোকৰ মোৰ লগত জন্মদিন খাবলৈ যাব। তাৰমানে গাইজ মই যি খাওঁ মানে আৰু মোৰ লগত তাৰমানে এজন মানুহো যাব, তাৰমানে সেই মানুহজনক আপোনালোকক মই দেখাই দিম। এই আপোনালোকে চলাওক হয় ভাবে। তো গাইজ এখেতে বোলে যাব। আপুনি কি কৈ আছে ন? আপুনি যাব নেকি? জন্মদিন খাব কি জমনি এখেতে বোলে জন্মদিন বুজি দিলে কি কয়? মোক কি কম পাম ন? তো গাইজ মই বেছি বাপাছ কৰি নাথাকোঁ, ডাইৰেক্ট জন্মদিন লগ পাই আছোঁ। গাইজ মই যাম দে গাইজ। ৰ'ব। তো গাইজ এতিয়া গধূলি বেলা হোৱা নাই। তো গাইজ আমি ডাইৰেক্ট গধূলি বেলা লগ পাই আছোঁ, ডাইৰেক্ট জাগাত। ঠিক আছে গাইজ, দিয়ক। তো গাইজ আমি যাব লাইছো এতিয়া আমি যাওঁ তো বলক বলক গাইজ যায় উৰি উৰি যাওঁ আকাশত ঘৰৰ আপুনি কি মোক নেদেখাই নেকি? আপোনাৰ দেখিব পাহৰো না আপুনি মোক দেখাওক লওক। আপুনি বৰ ফাল্টু কৰি মৰে। আপুনি এইফালে যাওক, কথা নক'ব, মোক ক'ব দিছে। তো মই আপুনি মোক মনে থাক। তো আমি যাবলৈ ওলাইছোঁ পিকনিক খাই যাব। আজি গাইজ মই আমি যাবলৈ ওলাইছোঁ জন্মদিন। তো আমি যাম জন্মদিনত। চাওক মোক এবাৰ তলৰ পৰা দেখাই চাওঁ। ভাল লাগিছে নে নাই গাইজ আপোনাক কমেণ্ট কৰি দিব। তো ডাইৰেক্ট তাতে লগ পাই কাটি দিয়ক। এতিয়াহে আমি আহি পালোঁ মেইন জেগা, আৰু আহি পাই ভণ্টি কেইজনীক লগ পালোঁ। কিহা ভণ্টি, কি খবৰ তোমালোকৰ? তেওঁলোকৰ চোন মুখৰ মাতেই নাই। বুজিছোঁ, লাজ কৰিছে সিহঁতে। ইয়াত কিবা আছে, চাওকচোন কি আছে সুধো আমাৰ গ্ৰুপ। কি আছে বাৰু ইয়াত? গৰম গৰম দালি। আৰু ইয়াত কি আছে? হট কাৰী, মানে গৰম তৰকাৰী। অলপ ইংলিছ মাৰি লেবেল দিলোঁ দে গাইছ, বেয়া নাপাবি। আৰু ইয়াত কি আছে? গৰম তেলৰ চৰু। ইয়াত ভাজিব এইবাৰ মাংসটো। গোটেইবিলাক আইটেম বনোৱা হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ দে গাইজ বেছি বক নকৰোঁ দিয়ক, মেইন বাৰ্থডে চিম্বল উপভোগ কৰক। আৰু গাইজ সকলোৱে যেন এই মইনাজনীৰ কাৰণে কমেণ্টত উইচ কৰি দিয়ে হেপী বাৰ্থডে বুলি। Happy birthday to you. Happy birthday to you. Happy birthday, and a star birthday.
তো গাইজ মাংসটো ৰেডি হোৱাৰ পৰ্যায়ত অলপ পিছত আমাক চাৰ্ভ কৰিব। তো গাইজ লগ পাই আছোঁ। মাংসটো টেষ্টি হৈছে কিজানি, আঞ্জাৰ কালাৰটো উঠিছে। তো গাইজ লগ পাই আছোঁ খোৱা সময়ত। তেতিয়ালৈকে জয় হিন্দ। নহয় দিয়ক, লগ পাই আছোঁ দিয়ক গাইজ। হা হোৱাটছআপ নহয়, ইউটিউবত যাব। তো গাইজ ফাইনেলি আমাৰ খানা ৰেডি। তো গাইজ খাই লওঁ ৰ'ব। গাইজ খাই লগ পাই আছোঁ। মানুহখিনিয়ে খাব ধৰিলে ইতিমধ্যে। তো গাইজ আজি হৈছে নেক্সট ডে। তাৰমানে গাইজ খানাটো খাই মানে ভিডিঅ' তাৰমানে বনোৱাই নহয় ৰাতি, সেইকাৰণে গাইজ আজি ভিডিঅ'টো এণ্ডিং কৰিব ওলাইছোঁ। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো এণ্ডিং কৰি দিওঁ। এই ভিডিঅ' এটা বনাই আছোঁ। তো গাইজ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব, মানে আশা থাকি থাকিব। তো মই লাষ্টত এটা কথাই কওঁ, জয় অসম, গুড বাই। আৰু তাৰমানে গাইজ বেলেগ এটা ঘৰত লগ পাই আছোঁ আপোনালোকক। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই। সঁচা শুনি আছা তা নাই, এতিয়াও মন হোৱা নাই, এতিয়াও মন হোৱা নাই। তোমাৰ জোতাৰ পিঠা কৈ আছে, মাৰি লোৱা। পাগল নেকি? হ্যাঁ বহুত ফটো আছে। ভিডিঅ' অনে হোৱা নাই। তাই পাগলা ঠিক আছে, অন কৰোঁ দিম। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी।